হয়, সঁচাকৈ এইটো খুব এটা আনন্দৰ বিষয়, কিয়নো অসম চৰকাৰ লগতে ব্ৰিটিছ চৰকাৰ যি ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি নাহে, তাৰ ফলত চৰকাৰে ইমান ধুনীয়া এটা কাৰ্যসূচী হাতত লৈছে। আৰু এই কাৰ্যসূচী মৰ্মে চাল্লাট্টাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ লগতে বাকী যি শিক্ষকবৃন্দ আছে তেওঁলোকে মোক ইয়াত মাতিছে ডিষ্ট্ৰিবিউশ্যনৰ কৰাৰ কাৰণে। সেইকাৰণে মই আহি ইয়াত তেওঁলোকৰ লগত উপস্থিত হৈ আজি ছাত্ৰ ছাত্ৰীৰ মাজত আমি চাইকেলখন ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল। আৰু এইটো এটা ভাল পৰিৱেশত আমি এটা দেখা পাইছোঁ, যিহেতু এইখন চাল্লাট্টাৰী আগত ME ছেকশ্যনলৈকে আছিলে, এইবাৰ প্ৰথমত হাইস্কুললৈ ৰূপান্তৰ হৈছে। গতিকে ময়ো ইয়াত আহি কথাটো আগত জনা নাছিলোঁ, আহি পেলাই জানিব পাৰিছোঁ। আৰু লগতে তেওঁলোকৰ স্কুলখনৰ যি সমস্যা আছে, কিছুমান সমস্যালৈও আমি আলোচনা কৰিছোঁ। তেওঁলোকে মোক এখন মেমৰেণ্ডমো দিছে, আৰু এই মেমৰেণ্ডমখন লৈ মই আমাৰ বিভাগীয় যি EM আছে মাননীয় শ্ৰীযুত ৰবিৰাম নাৰ্জাৰী দেৱ, তেখেতৰ লগত মই গুৰুত্ব সহকাৰে আলোচনা কৰি যিমান সম্ভৱ এইখন স্কুলৰ যি সমস্যা আছে মই সমাধা কৰাৰ ক্ষেত্ৰত উঠি পৰি লাগি যাওঁ। ছাত্ৰ ছাত্ৰীলৈ মোৰ এটাই আহ্বান, যিহেতু আমাৰ এইটো অঞ্চলত শিক্ষাৰ যি আমাৰ পাৰ্চেণ্টেজ এনে ভালে আছে, কিন্তু ড্ৰপ আউটৰ সংখ্যাটো অলপ বেছি আছিলে আমাৰ তথ্য অনুসৰি। সেইকাৰণে যাতে ড্ৰপ আউট যাতে নহয়, এই ড্ৰপ আউটৰ সংখ্যাটো কমাই দিয়াৰ কাৰণে আজি চৰকাৰে ইমান ধুনীয়া এটা কাৰ্যসূচী হাতত লৈছে। সেইকাৰণে মোৰ ছাত্ৰ ছাত্ৰীলৈ এটাই আহ্বান, আপোনালোকে স্কুল ক্ষতি নকৰিব, কোনেও যাতে পঢ়া শুনা বাদ দি যিখিনি বেচিক এডুকেশ্যন আছে এইখিনি কমপ্লিট কৰক। যাৰ কাৰণে চৰকাৰে সকলো ফালৰ পৰা সহযোগিতা আগবঢ়াই আছে, ইয়াৰ সুবিধাখিনিও লৈ লওক, সেইখিনি আহ্বান। আৰু লগতে আমাৰ যিখিনি গাৰ্জিয়ান আছে বা এইখন অঞ্চলৰে আমাৰ বুদ্ধিজীৱী সমাজ আছে, যুৱ সমাজ আছে, তেওঁলোককো মই এটা আহ্বান কৰিছোঁ, শিক্ষাৰ প্ৰতি আপোনালোকে সজাগতা আনক, আৰু শিক্ষাৰ প্ৰতি আপোনালোকে সকলো ছাত্ৰ ছাত্ৰীক অলপ সহযোগিতা আগবঢ়াওক।